स्लोली स्लोली हमको डरा दिया तुम की কৈ থাক মই বেলেগে কাট কৰি দিম মই কাট নকৰোঁ তই কৈ থাক So hey guys, welcome back to another vlog. আজি সানডে হয় তো সেইকাৰণে ফান কৰোঁ বুলি এটা চদ্ৰা এটাত ওলাই যাওঁ আৰু সেইটোৰ লগত কোন যাব আজি চাওঁ তো কণ্টেক্ট কৰিছোঁ চবকে বাৰু কোনে যায় নাজানো আৰু তো আগলৈকে আপোনালোক সকলোবোৰ দেখাই থাকিম আজি জাষ্ট ফান হ'ব আৰু ব্লগটো তো এতিয়া ফুল অনটো ৰেডি হৈ গ'লোৱে মই তো এতিয়া মটৰ ব্লগিঙত লগ পাই আছোঁ আপোনালোকক তো চলো মটৰ ব্লগিঙত লগ পাই আছোঁ তো অল ৰাইট গাইছ এছৰা আহি পালোঁ হাইৱে তো ফাৰ্ষ্টতে এতিয়া গৈ মই বাইকখন ৱাছ কৰাই লওঁ কাৰণ কিয় বহুতে বেছি লেতেৰা হৈ আছে তো এইচাইডে চাওক আপোনালোকে কাৰণ এইকেইদিন মই বাইক চলোৱাই নাছিলোঁ কিন্তু বেড লাক ৱাছ কৰি আছে ইয়াতে নহ'বই চাগে ইয়াতে নহয় যদি একো নাই বাৰু আগত গৈ কিনে কৰাই ল'ম कितना टाइम लगेगा देरी है 2 घंटा तब तो चलो यहाँ पे नहीं होगा घंटा লাগিব বোলে ইয়াতে ৱাছ নকৰোঁ আৰু আগত গৈ কৰাই ল'ম বাৰু এইফালে তো আজি ভণ্টি এজনীও যাম বুলি কৈছে তো তাকো গৈ কিনে লগ কৰোঁ প্লেনিং হোৱাই নাই ক'ত যাওঁ তো ফাৰ্ষ্ট ৱাছ কৰাওঁ তাৰপিছত তাইক লগ কৰোঁ তাৰপিছত আকৌ প্লেনিং কৰিম আৰু চানডেৰ মজাটো এইটোৱে আৰু মই এতিয়া যিটো টাইমত ওলাইছোঁ এতিয়া টাইম কিমান হৈছে এতিয়াতো টাইম 2টা বাজিল তো এই 2টা বজাৰ টাইমতো বহুতে বেছি ট্ৰাফিক থাকে এই ৰাস্তাত কিন্তু আজি চানডে বুলি ভাই তো আজি চানডে বুলি আৰু পুৰা খুলম খোলা হৈ আছে এইকেইদিনতে বৰফ পৰা জেগাত যাম আৰু তো ক'ত যাওঁ প্লেনিং কৰি আছোঁ কাৰণ কিয় টাৱাঙৰ মই 2-3 বাৰমান গ'লোৱে টাৱাং যাব মন নাই বাৰু কি ঠিক যাব পাৰোঁ তো চাওঁ আৰু ক'ত যাওঁ তো বৰফ পৰা জেগাত যাম আৰু এতিয়া 110% চিয়'ৰ কাৰণ কিয় এইকেইদিন ৰাইড কৰিম বুলিকে পুৰা হোৱাই নাই আৰু তো সেইকাৰণে আৰু যিমানখিনি প্লেনিং হৈ আছিল তো গোটেইখিনিতো ডিলে হৈ গৈছে কেঞ্চেল নহয় বাৰু ৰাইড কেতিয়াও কিন্তু ডিলে হৈ গৈ থাকে আৰু এনলাইট গাইছ ৱাশ্বিঙত আহি পাইছিলোঁ সেইফালে ৱাছো কৰাই ল'লোঁ তো এতিয়া গৈ থাকোঁ আৰু অল ক্লিয়াৰ এতিয়া ফোনটিক লগ কৰি এইফালে ওলাই গৈ থাকোঁ আৰু ৱাছ কৰাৰ পিছত মানে চলাই কিবা এটা শান্তি লাগে ক্লিন হৈ থাকিলে মানে কিবা এটা শান্তি লাগে চলাই এনলাইট গাইছ এছাইডে ফোনটো আহিল আৰু তাকো পিক আপ কৰোঁ তাৰপিছত এইফালে গৈ থাকোঁ আৰু অঁ কি অঁ আজি ব্লগ বনাম বুলি আহিছোঁ কাহা জায়গা বলো মানে আমি ওলাইহে আহিছোঁ এতিয়া লগ পালোঁ এতিয়া প্লেনিং কৰি আছোঁ যে ক'ত যাম বুলি প্লেনিং হোৱাই নাই কাহা জায়গা বলো অ'কে ৰাণী এনেকুৱা আমাৰ প্লেনিঙো হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ৰাণী ফালে ক'ত যাম এতিয়া ফিক্স হোৱাই নাই বাৰু কিন্তু এতিয়া জাষ্ট ৰাণী চাইডে যাওঁ আৰু ৰাণী ফালে এটা লোকেশ্যনত গৈ আছোঁ এনেকুৱা চিচিৰে দীপৰ বিল আহি পালোঁ সেইফালে আৰু ইমান এটা ব্লক কৰি নাথাকিলোঁ আৰু কাৰণ কিয় হাইৱে হয় তো এতিয়া বোলে ফোনটিও চলাই তাকো চলাব দিওঁ চলাম দেই এই কি কৰিবা আবে এনেকুৱা চাইডে ব্লগ হৈ আছে আৰু এই চাইডে ব্লগিং কৰি আছোঁ তো এতিয়া বোলে ফোনটোৱে চলাই দেই स्लोली इतना भाग दौड़ के जाना नहीं है हमें स्लोली গাইছ এতিয়া আজি চানডে হয় সেইকাৰণে ফান কৰিবৰ কাৰণে ওলাই আহিছোঁ সেইফালে এতিয়া ফান হৈ আছে আগতে মানে কি হৈছিলে যেতিয়া নেকি ছোৱালী এজনী বাইক চলায় তো সেইখিনি সময়ত বহুত বেছি ৰিয়েকশ্যন আহিছিলে তো আজিকালি মানে কি হৈছে ছোৱালী বুলি ক'লে মানে আৰু এতিয়া আৰু 60% বাইক চলাব পাৰে আৰু 40%হে নোৱাৰি তো সেইকাৰণে ইমান এটা আজিকালি ৰিয়েকশ্যন নাই আৰু কাৰণ অলৰেডি দেখা পাই থাকে আৰু বহুত ছোৱালীয়ে বাইক চলোৱা তো সেইকাৰণে ইমান এটা ৰিয়েকশ্যন নাই আৰু আগতে মানে কি হৈছিলে ছোৱালী এজনী মানে বাইক চলালে মানে বহুত বেছি ৰিয়েকশ্যন আছিল আৰু এতিয়া তেনেকুৱা ইমান এটা ৰিয়েকশ্যন নাই আৰু গোটেই ক্লিন হৈ গৈছে নহ'লে মেটেকাবোৰ থাকিলে মানে ভাল নালাগে মেটেকা থাকিলে এই একো দেখিয়ে নাপায় মেটেকা থাকিলে মানে কি ভাল লাগে ইয়াৰ মানে ভইচটো কিবা এটা ভাল লাগে
মানে আমাৰ যিটো নেকি কথা কওঁ সুৰ সেই সুৰটো মানে অলপ বেলেগ ভাল লাগে ओ स्लोली स्लोली हमको डरा दिया तुम কি কি वाह स्पीड चलोते स्पीड प्लस स्टार्ट मारिब मन গৈছে তাৰ স্টাर्ट मारिब পৰা হেতেন हाँ हाँ শিকিব মন গৈছে স্টাर्ट শিকিব মন গৈছে নালাগে বেহেন যিখিনি পাৰিছ এই বহুত আৰু এতিয়া স্লোলি স্লোলি গৈ থাক आजा नबी चलाने वाला है बाइक हेलो नाइट गाइस सुधा हे पालो एमपी होटेल जितु नेকি लोकल ढाबा কোৱা যায় আৰু লোকেল ढाबा বুলি কম পাওঁ কিন্তু এমপি হোটেল আৰু দুজনে আহি পালো আজি ক কি মনে মনে আছো মোৰ লোকেল ঢাবা শুনিছো নামটো বাট আহা নাছিলো ফাৰ্ষ্ট টাইম আহিছো আজি ভাল লাগিছে আৰু খাই চাওঁ ইয়াৰ খানা বহুত টেষ্টি বুলি কয় মানুহকেইটা আজি খাই চাওঁ ফাইনেলি কৈ থাক মই বেলেগে কাট কৰি দিম মই কাট নকৰো তই কৈ থাক কি কম আৰু এয়া আৰু গাইস তো এতিয়া চাওঁ কি খাওঁ এইফালেতো অৰ্ডাৰ কৰি দিছোঁ বাৰু অহাৰ পিছত আপোনালোকক খাওঁ তাৰপিছত টেষ্টটো কৈ আছোঁ কি কোৱা হয়নে নহয় আৰু মোৰ লগৰ ছোৱালীজনীও আহি আছে হামুক স্নেল খাম আজি আমি চেচৰে দেখা পাইছে আপোনালোকে মেনু তো ইয়াতে আহিলে মানে এইবোৰ গোটেইখিনি পাই যাব আৰু আপোনালোকে এইফালে চাওক আপোনালোকে লোকেল বস্তু পোৱা যায় হা হা সব ইয়াত লোকেল বস্তু পোৱা যায় বুলি শুনিছোঁ আজি খাই চাওঁ গাইছ এনেকুৱা চাই লওক আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু তো ইমান এটা দেখুৱাই নাথাকোঁ